নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু পোনপ্ৰথমতে আজি যিহেতুকে কাতি বিহু উপলক্ষে আপোনালোক সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা যাচিলোঁ আৰু আজি ঘৰৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি ঘৰুৱা ব্লগ এটা হ'ব আৰু কাতি বিহু উপলক্ষে কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যিহেতুকে আমাৰ ঘৰত বেছি মানুহ নাই, আমি অকল দুজনেই মানুহ আৰু সেইকাৰণে সৰু সুৰাকৈ হ'লেও যিহেতুকে এইটো শেষৰ বিহু, সেইকাৰণে শেষৰ বিহুটো উদযাপন কৰিবই লাগিব। সেইকাৰণে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি পূৰা ঘৰুৱা যত্ন লৈ আছোঁ। বহুত চুলি সৰিছে, একদম চুলি সৰি নাইকিয়া হৈছে, সেইকাৰণে এইটো বনাই লৈছোঁ। এইটো লগাই চাওঁ, যদি ভাল ৰিজাল্ট পাওঁ আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। এতিয়া গোটেই মূৰটোত এইখিনি লগাই লওঁ, তাৰপিছত যিহেতু আজি কাতি বিহু, সেইকাৰণে অকণমান চাফ চিকুণ কৰি লৈছোঁ বাহিৰটো। তুলসীৰ তলত চাকি গছি জ্বলাব লাগিব, সেইকাৰণে চাফ চিকুণ কৰি লৈছোঁ। বহুত বেছি কৰিব নোৱাৰিলেও এয়া মাটিৰে দি লৈছোঁ, অকণমান মুচি লৈছোঁ। আৰু এতিয়া যাব ওলাইছোঁ বজাৰ। দুটামান বস্তু কিনিবলগীয়া আছিলে, সেইকাৰণে ভাবিলোঁ বজাৰত গৈ দুটামান বস্তু কিনি লৈ আহোঁ। বজাৰৰ পৰা কল ল'লোঁ আৰু হঠাতে ফোনটো আহিলে, অফিচৰ পৰা আহি পালে, সেইকাৰণে সোনকাল গাড়ীত উঠিলোঁ আৰু লগ পাই আৰু দুটামান বজাৰ আছিলে সেয়া কৰি ল'লোঁ আৰু বাকী ভিডিঅ' কৰা নহ'ল। আৰু এয়া হৈছে ৰাতি চাকি জ্বলালোঁ। খুব বেছি ভাল লাগিছে অকলে, যদিও বহুতখিনি নিয়ম নাজানিলেও এইখিনি কৰিব পাৰিছোঁ আৰু ভুল হ'ব বুলিও ভগৱানৰ আগত সেৱা জনাইছোঁ। আৰু সেয়াই আৰু আজি কাতি বিহুৰ স্পেচিয়েল। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। বাই বাই।